চাওক এইটো এটা আমাৰ দেশৰ এটা পৰম্পৰা বা চিষ্টেম আৰু প্ৰত্যেক 5টা বছৰত এবাৰ বিধানসভাৰ নিৰ্বাচন হয়, প্ৰত্যেক 5টা বছৰত একবাৰ লোকসভাৰ নিৰ্বাচন হয়, প্ৰত্যেক 5টা বছৰত আমাৰ কাউন্সিলৰ নিৰ্বাচন হয়, যদি অঘটন নহয় 5টা বছৰৰ মূৰে মূৰে নিৰ্বাচন হয়। গতিকে এনেকুৱাই আমাৰ অসম বিধানসভাৰ নিৰ্বাচন যোৱা 9 এপ্ৰিলত হৈ গ'ল। 4 মে'ত ইয়াৰ কাউণ্টিংটো হ'ব। গতিকে ৰাইজে ভোট দিলে অলৰেডি EVM মেচিনত ৰাইজৰ যি মতামত, ৰাইজৰ যি অপিনিয়ন বা ৰাইজৰ যি মেণ্ডেট সেইটো EVM মেচিনত আহি গ'ল আৰু 4 তাৰিখলৈকে অপেক্ষা কৰক, 4 তাৰিখে ৰিজাল্ট হ'ব। আৰু মই শুভেচ্ছা দিছোঁ অসমত যিমানখিনি দলত বেলেগ বেলেগ দলত যিমানখিনি প্ৰাৰ্থী ইলেকশ্যন নিৰ্বাচনত কণ্টেষ্ট কৰিছে সকলোলৈ মই শুভেচ্ছা জনাইছোঁ। কথাটো এইখিনিয়ে যে কোনোবা জিকিব কোনোবা হাৰিব। আজিৰ সময়ত এজন কেণ্ডিডেটে নিজক বিধায়ক হিচাপে চাবলৈ বিচাৰিছে আৰু বিধায়ক হ'বলৈ চাব বিচাৰিছে বা বিধায়ক হ'বলৈ বিচাৰিছে। কোনোবাই আগতে মন্ত্ৰী আছিল পুনৰ মন্ত্ৰী হ'বলৈ বিচাৰিছে, তো তাত কোনো ভুল নাই। কথাটো হৈছে যে আমি দায়িত্বটো লৈ নিজৰ অঞ্চলৰ কাৰণে, নিজৰ জনগোষ্ঠীৰ কাৰণে, নিজৰ ৰাইজৰ কাৰণে, নিজৰ ৰাজ্যখনৰ কাৰণে কি কাম কৰিব, কিহৰ কাৰণে ৰাজনীতিলৈ আহিছোঁ, সেইটোৱে ডাঙৰ কথা। আজি দেশখনৰ বিভিন্ন ৰাজ্যবিলাকত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। দেশ হিচাপে বিভিন্ন প্ৰান্তত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। বিভিন্ন কথাবিলাকত মানুহে আঙুলি উঠাই আছে আৰু এই কথাবিলাক ইগন'ৰ কৰি সম্পূৰ্ণভাৱে যিটো মূল্যবোধৰ ৰাজনীতি আছিলে সেইটো এৰি পেলাই বহুতে চলিব বিচাৰিছে। অকল বিধায়ক নামৰ বিধায়ক হ'লে, অকল মন্ত্ৰী নামত মন্ত্ৰী হ'লে দেশখন আগুৱাই নাযাব। স্বাধীনতাৰ ৭৮ বছৰ পিছতো আজি দেশখনত যিবিলাক সমস্যা দেখা দিছে, এই সমস্যাবিলাকে আমাৰ দেশখন আগুৱাই নিয়া নহ'ব, আমাৰ দেশখন পিছুৱাইহে নিব। সেইকাৰণে UPPL দল হিচাপে হয় আমিও নিৰ্বাচন খেলিছোঁ, আমিও ৰাজনৈতিক দল খুলিছোঁ, আমিও কাম কৰিছোঁ, কিন্তু আমি চিন্তিত যে বড়োলেণ্ড অঞ্চলৰ ৩৫ লক্ষ জনসাধাৰণৰ শান্তি, নিৰাপত্তা আৰু উন্নয়ন, আমি চিন্তিত যে অসমৰ 4.3 কোটি জনগণৰ যিটো শান্তি, সম্প্ৰীতি, উন্নয়ন আৰু লগতে ভাৰতৰ 150 কোটি মানুহৰ কাৰণে যিবিলাক আজিও স্বাধীনতাৰ ৭৮ বছৰত ভাৰতৰ সংবিধানৰ যিবিলাক ন্যায়, ভাৰতৰ সংবিধানৰ ব্যৱস্থাৰ ভিতৰত যিবিলাক ৰাজনৈতিক সামাজিক অধিকাৰবিলাক পাব লাগিছিলে, সেই অধিকাৰবিলাক পোৱা নাই। সেই সকলৰ কথাবিলাক, সেই সকলৰ সমস্যাবিলাক লৈহে আমি চিন্তিত। গতিকে নিৰ্বাচনৰ ফলাফল আহিব যাব, কিন্তু আজি যদি মই কৈ দিওঁ যেনেকৈ এক্সিট পলবিলাকত কৈ আছে অমুকে 80টা পাব, 100টা পাব, 50টা পাব, কোনোবাই 0 পাব, আচলতে এক্সিট পলৰ কোনো বেছ নাই। এইটো তেখেতসকলে এটা চেম্পল কালেকশ্যন কৰে, কেতিয়াবা কাৰোবাৰ ভাল হয়, কেতিয়াবা বেয়া হয়। কেতিয়াবা দেখিছোঁ দিল্লীত অমুকক দি আছে নিৰ্বাচন কাউণ্টিংলৈকে, বেলেগ দিনা একদম উল্টা হৈ গ'ল, দিছিলে 70টা পালে 150টা, তাৰপিছত ক'ব যে বাপৰে বাপ কি হৈ গ'ল, ইমান উল্টা হৈ গ'ল, ৰাইজে ভোট নিদিলে নেকি, কিয় নিদিলে, কিয় দিলে। এনেকুৱা ইমান আননেচেচাৰী মানে এটা উৎকণ্ঠা সৃষ্টি কৰাৰ কোনো দৰকাৰ নাই। অহা 4 তাৰিখে ফলাফল হ'ব, যি ফলাফল হ'লে একচেপ্ট কৰিব লাগিব। খালি কথাটো হ'ল কি যে সকলো ফোন কৰি কৈ আছে EVMটো ঠিকে আছেনে নাই, ক'ৰবাত টেম্পাৰিং কৰিব নেকি, ক'ৰবাত ৰেগিং কৰিব নেকি। ইটো দলে কৈছে সিটো দলৰ পৰা সাৱধান থাকক, ইটো দলে কৈছে সিটো দলৰ পৰা সাৱধান থাকক। ইয়াত মোৰ ব্যক্তিগত কথাটো এনেকুৱা যে দেশখনত যদি তেনেকুৱাই ৰাজনীতি চলিছে, ইয়াত যদি ষ্ট্ৰং ৰুম ঠিক নাই, EVM মেচিন ঠিক নাই, টেম্পাৰিং কৰা হৈছে, মানুহক ভয় ভাবুকি খোৱা হৈছে, ইলেকশ্যনৰ কাউণ্টিঙৰ সময়ত যদি কাউণ্টিং হলত যাই পেলাই মানুহক যদি ভীতিগ্ৰস্ত কৰে বা ভয় ভাবুকি দেখুৱায়, এইটো গণতন্ত্ৰটো বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ হ'ব নোৱাৰে। ইয়াত অকলে মই বা আমাৰ দলে চিন্তা কৰিব লগা নাই, গোটেই দেশবাসীয়ে চিন্তা কৰিব লাগিব।